নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো সম্পূৰ্ণৰূপে আমাৰ নিজৰ মাতৃভাষা অসমীয়াত আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ পৰা নিশ্চয় সঁহাৰি পাম। আজি ৰঙিয়া চহৰত আমাৰ শেষৰটো দিন। কালি আমি নতুন এডোখৰ জেগালৈ নতুন আশাৰে নতুন কিছুমান সপোন বুকুত বান্ধি লৈ নতুন জেগালৈ আমি ধাৱমান হ'ম। আশা কৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ আমাৰ লগত থাকিব। আমাৰ নতুন বাটত আপোনালোক লগৰী হৈ পেলাই আমাৰ লগত থিয় হ'ব। তো সেই আশাৰে আজি এই ব্লগটো আৰম্ভ কৰিছোঁ। এখন ট্ৰেইন আহিছে, দেখাইছোঁ আপোনালোকক। এইখন চক ট্ৰেইন আহি আছে। এই জেগাডোখৰত আমাৰ 2 বছৰ সময় সম্পূৰ্ণ হৈছে। এই 2 বছৰ সময়ত এই ৰঙিয়া অঞ্চলটোত আমি যথেষ্টখিনি চিনাকি বনাইছিলোঁ। সেয়া লাগিলে কোনোবা গেলামালৰ দোকানীয়ে হওক, তামোল পাণৰ দোকানীয়ে হওক, চব্জিৰ ব্যৱসায়ীয়ে হওক বা মাছ মাংসৰ ব্যৱসায়ীয়ে হওক। এই অঞ্চলটো বহুতখিনি জেগা আমি হাজবেণ্ড ৱাইফে স্কুটি গাড়ী লৈ পেলাই বহুত জেগা ঘূৰি মেলি পেলাই এইডোখৰ জেগা যথেষ্টখিনি আমি ভালো পাইছিলোঁ। কিন্তু কি কৰিব, সময়ৰ গতি, মানুহে কালি কি হ'ব কোনেও নাজানে। আৰু স্পেচিয়েলি আমাৰ জীৱনটো একেবাৰে আনপ্ৰেডিক্টেবল হয়। আমাৰ জীৱনটো স্পেচিয়েলি আমাৰ কথা কৈছোঁ, আমাৰ জীৱনটো কমপ্লিটলি আনপ্ৰেডিক্টেবল হয়। কালি কি হ'ব কোনেও নাজানে, ময়ো নাজানো, মোৰ ৱাইফেও নাজানে, কোনেও নাজানে। তো আজিত আমি বৰ্তমান জীৱন নিৰ্বাহ কৰি আছোঁ। আমি অকল আজিৰ দিনটোৰ বিষয়েহে আমি গম পাওঁ। কালি কি হ'ব, কেনেদৰে যাব, আমি নাজানো। ৰাতি বহুত বৰষুণ দিছিলে আৰু এই ইয়াতে পানী যথেষ্টখিনি ইয়াত জমা হৈছিলে ছাদৰ ওপৰত। ইয়াত ব্লক হৈ আছিলে। ব্লকটো মই এবাৰ খুলি দিলোঁ, কিন্তু আকৌ গছৰ পাত আহি পেলাই আকৌ বন্ধ কৰি দিলে জেগাডোখৰ। আকৌ খুলি দিছোঁ, এই পানীখিনি ইয়াৰ পৰা ওলাই যাব। খুলি দিয়া হ'ল বৰ্তমান। এইটো যিটো কানেকশ্যন আছে, কানেকশ্যনটো আমিয়ে লগাই থৈ যোৱা হয় আৰু এইটো এনেকৈ ৰাখি থৈ দিম, কিয়নো কালি পৰহি যদি কোনোবা মানুহ ইয়াত আহে তেওঁলোকৰ যাতে সুবিধা হয় এচিটো লগাবৰ কাৰণে। বৰ্তমান আমাৰ ঘৰৰ অৱস্থা এয়া। এইখন বিচনা ইয়াৰ অ'নাৰে দিয়া হয়, তো এইখন বিচনাখন থাকিব। ওপৰৰ তোচকখন লৈ যাম আৰু এইখন বিচনা খুলিব লাগিব আমাৰ। সেইফালে অলপ বস্তু আছে, সেইখিনি ডাইৰেক্ট উঠি যাব ট্ৰাকত। আৰু বাকী বস্তুটো তেনেকৈ, পাকঘৰটোতো অলমষ্ট খালী হৈয়ে গৈছেগৈ, কিন্তু আজি ৰাতিটো আৰু কালি খাব পৰা হিচাপে কৰা হৈছে। আৰু ফ্ৰিজটো খালী অলমষ্ট। ওপৰৰ বস্তুবোৰো নমালোঁ আৰু এইফালৰ পৰা ডাইনিংখন খুলিব লাগিব অলপ। এইখিনিতো পেকিংটো আপোনালোকে দেখা পাইছে, ইয়াত গোটেই ভৰ্তি হৈ গৈছে গোটেইখিনি। এইখিনি কালি ডাইৰেক্ট আহিব মানুহ, ট্ৰাকত বস্তুখিনি ডাইৰেক্ট উঠাই দিলে হৈ গ'ল। এইখন দেউতাই দিয়া বিচনা আছিলে, তো এই বিচনাখন বৰ্তমান খুলি দিয়া হৈছে। আৰু ফেনখিনি খুলিব লাগিব। ফেনখিনি কালি খুলিম, আজি খুলিবলৈ অকণমান অসুবিধা হ'ব নহয়। ৰাতি যদি কিবা প্ৰয়োজন হয় একো কৰিব নোৱাৰিম। বৰ্তমান আমাৰ ঘৰৰ অৱস্থা এয়া। এইখন বিচনা ইয়াৰ অ'নাৰে দিয়া হয়, তো এইখন বিচনাখন থাকিব। ওপৰৰ তোচকখন লৈ যাম আৰু এইখন বিচনা খুলিব লাগিব আমাৰ। সেইফালে অলপ বস্তু আছে, সেইখিনি ডাইৰেক্ট উঠি যাব ট্ৰাকত। আৰু বাকী বস্তুটো তেনেকৈ, পাকঘৰটোতো অলমষ্ট খালী হৈয়ে গৈছেগৈ, কিন্তু আজি ৰাতিটো আৰু কালি খাব পৰা হিচাপে কৰা হৈছে। আৰু ফ্ৰিজটো খালী অলমষ্ট। ওপৰৰ বস্তুবোৰো নমালোঁ আৰু এইফালৰ পৰা ডাইনিংখন খুলিব লাগিব অলপ। এইখিনিতো পেকিংটো আপোনালোকে দেখা পাইছে, ইয়াত গোটেই ভৰ্তি হৈ গৈছে গোটেইখিনি। এইখিনি কালি ডাইৰেক্ট আহিব মানুহ, ট্ৰাকত বস্তুখিনি ডাইৰেক্ট উঠাই দিলে হৈ গ'ল। এইখন দেউতাই দিয়া বিচনা আছিলে, তো এই বিচনাখন বৰ্তমান খুলি দিয়া হৈছে। আৰু ফেনখিনি খুলিব লাগিব। ফেনখিনি কালি খুলিম,
আজি খুলিবলৈ অকণমান অসুবিধা হ'ব নহয়, ৰাতি যদি কিবা প্ৰয়োজন হয় একো কৰিব নোৱাৰিম। এইখিনি আমি এইটো ঘৰত আহোঁতে লগাইছিলোঁ আৰু আজি আমি যোৱাৰ সময়ত এইখিনি খুলিব ওলাইছোঁ। এইবোৰ আমি নিজে ড্ৰয়িং কৰা আছিলে। এইখিনি আমি নিজে ড্ৰয়িং কৰা আছিলে। খুলি থওঁ বৰ্তমান, আৰু দুখন আছে, এই দুখন খুলিব লাগিব। এখন মোৰ ৱাইফে বনাইছিলে গুৱাহাটীত থাকোঁতেই। আমি যেতিয়া গুৱাহাটীত আছিলোঁ তেতিয়া ক'ভিডৰ টাইমত এখন বনাইছিলোঁ। আৰু এখন মই বনোৱা। আৰু বৰ্তমান আমাৰ জীৱনটো এনেকুৱা হৈ আছে আবেলি পৰ। এতিয়া ৰাতিপুৱা কোনদিনা হয় বা সেইটো আপোনালোকে গম পাব, ভগৱানে জানিব, আমি একো নাজানো। চব ভগৱানৰ ওপৰত এৰি দিছোঁ আৰু যি হয় যেনেকুৱা হয়, নতুন বেলিটো আহিলেই হয়। তো এই তিনিখনো খুলি দিয়া হ'ল। ইয়াত অলপ দাগ লাগিলে, এইখিনি অলপ চাফা কৰি দিব লাগিব। এই আমাৰ ডেকা ল'ৰাক চব গাখীৰৰ বটলটো লৈ পেলাই এনেকৈ গোটেইখন দৌৰি ফুৰিব। আৰু এইটো বৰ ডেকা ডাঙৰটো, দুয়োটাই পিটপিটাই ঘূৰি ফুৰিব, এয়াই কাম আৰু এখেতো অলপ চিন্তাত আছে, টেনশ্যনত আছে, ডিপ্ৰেশ্যনত আছে। বহুত প্ৰব্লেম চলি আছে, মানে বহুতখিনি। আপোনালোকক লাহে ধীৰে ক'ম বাৰু। হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া, নমস্কাৰ কৰি দিয়া, নমস্কাৰ কৰি দিয়া, নমস্কাৰ দিয়া, নমস্কাৰ দিয়া, নিদিয়া নমস্কাৰ দিয়া। নাই, এতিয়া মুডত নাই। মুডত থাকিলে আপোনালোকক দেখাম নমস্কাৰ কি দিয়ে, কেনেকৈ দিয়ে। এয়া টেডিৰ বডি বেলডাল আহিছিলে, অনলাইন অৰ্ডাৰ কৰিছিলোঁ আমি। তো এইটো দেখাওঁ আপোনাক, কাৰণ কেলৈ এতিয়া তাৰ বডি বেলডাল নোহোৱাৰ কাৰণে বাহিৰত লৈ যাবৰ কাৰণে বহুত অসুবিধা হয়। আৰু বাহিৰত লৈ গ'লে সি মানে বহুত দৌৰে, বেলেগ কুকুৰ দেখা পালে পিছে পিছে দৌৰি যায়। তো সেই গতিকে তাৰ বডি বেলডাল বহুত প্ৰয়োজন হৈ আছিলে। তো এইডাল অৰ্ডাৰ কৰিলোঁ। অৰ্ডাৰ কৰাৰ পিছত এইডাল চাওঁ কেনেকুৱা, ঠিকেই আছেনে নাই। এইডাল হৈছে ৰছীডাল, আৰু বডিত মৰা বেলডাল এইডাল। তো এইডাল ট্ৰাই কৰি চাব লাগিব। তো আজি তাক নিপিন্ধাওঁ, যিহেতু কিবা মানে আজি আৰু এনেকৈ পেকিংখিনি ৰাখি পেলাই থৈ দিব বিচাৰিছোঁ। কালি যিহেতু যামেই, তো নতুন ঘৰটোত আপোনালোকে দেখা পাব টেডিক বাহিৰলৈ লৈ যাওঁতে কেনেকৈ লৈ যাওঁ, কি কৰে সি। এইকেইদিনটো আপোনালোকে দেখা পাইছে, তাক এবাৰো বাহিৰলৈ লৈ যাব পৰা নাইকিয়া, কাৰণ বডি বেলডাল নাছিলে আমাৰ।